মই কলিহঁত আজি তোমালোকৰ সৈতে মই সহায় আৰু ঘৰিয়াল পাঠটিৰ 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। তাৰ পিছত আমি আকৌ পিছৰ ক্লাছত ৰামধেনু কবিতাটোলৈ যাম। এতিয়া তোমালোকে কিতাপখন মেলি লোৱাচোন, আপোন পাঠখন মেলি লোৱা। ইয়াত আছে 5 নম্বৰটো দেখিছানে? ডাঙৰ ডাঙৰকৈ পঢ়া। ডাঙৰ ডাঙৰকৈ পঢ়া কি আছে? জাপান এখন ধনী দেশ, নহয়নে? ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ কৈছে, তোমালোকে পঢ়িবা দেই। জাপানৰ পুৰণি নাম নিপ্পন। জাপানক সূৰ্য উঠাৰ দেশ বুলিও কোৱা হয়। টকিঅ' জাপানৰ ৰাজধানী। হ'লনে? এইকেইটা তোমালোকে পঢ়িবা আৰু ইয়াৰ পৰা দুটামান প্ৰশ্নোত্তৰ ওলাব, মই হোৱাটছএপত লিখিত আকাৰে তোমালোকলৈ পঠিয়াই দিম। ইয়াৰ উপৰি 6 নম্বৰটো আছে কি? তালিকা প্ৰস্তুত কৰা। হাবিত থকা জীৱ-জন্তু, সাগৰত থকা জীৱ-জন্তু। হাবিত কোনবোৰ জীৱ-জন্তু থাকে? বাঘ, সিংহ এইবোৰ ক'ত থাকে? হাবিত থাকে। আৰু আছে তেনেকুৱা, নহয়নে? তেনেদৰে সাগৰত কি কি থাকে? তিমি, চিল এনেকুৱাবোৰ তালিকা এখন প্ৰস্তুত কৰিবা। সেইটো তোমালোকৰ প্ৰকল্প হিচাপে দিয়া হ'ব, তাতো নম্বৰ থাকিব। মই লিখিত আকাৰে হোৱাটছএপত দিম বাৰু। এতিয়া আহোঁ আমি 7 নম্বৰ প্ৰশ্নলৈ। ইয়াত কি আছে মই বৰ্ডত লিখি ৰাখিছোঁ, চোৱাচোন মন কৰা বৰ্ডখনলৈ। ডাঠ আখৰেৰে লিখা শব্দবোৰ মন কৰা আৰু শেষৰ খালী ঠাই পুৰোৱা। ইয়াত কি আছে ক নম্বৰ? জাপানখন বৰ ধুনীয়া। ইয়াত মই আস্তানিও দিছোঁ, কিতাপত ডাঠ আখৰে বুলি দিছে, ইয়াত যিহেতু একেই হৈছে সেইকাৰণে আস্তানি দিছোঁ মই দেই। জাপানখন বৰ ধুনীয়া। হ'ল। দ্বিতীয়তে কি আছে? অৰুণিমা এজনী ভাল ছোৱালী। তাৰপিছত কি আছে গ নম্বৰটো? মোৰ বাইদেউ বৰ ওখ। ঘ নম্বৰটো কি আছে? লোহা বৰ, তোমালোকৰ কিতাপত খালী ঠাই দি থৈছে, মই কি দিছোঁ? কঠিন, নহয়নে? লোহা যিহেতু কঠিন। এতিয়া ইয়াত যে আস্তানি দিছোঁ ধুনীয়া, ভাল, ওখ, কঠিন এইবোৰ কি? ইয়াত ধুনীয়া মানে কাৰ কথা ধুনীয়া বুলি কৈছে? জাপানখনৰ কথা, নহয়নে? এই যে আস্তানি দিয়া শব্দবোৰ কি? এইবোৰ বিশেষণ পদ বুলি কয়। এইবোৰ ডাঙৰ হ'লে ভালদৰে পঢ়িবলৈ পাবা। এতিয়া মাথো জানি থোৱা, যি পদে কোনো বস্তুৰ দুখ, গুণ, পৰিমাণ আদি বুজায় সেইবোৰক কি বোলে? বিশেষণ পদ, নহয়নে? এতিয়া জাপানৰ কি বুজাইছে? গুণ, নহয়নে? ধুনীয়া জাপানখন, নহয় জানো? সেইকাৰণে এইকেইটা তেনেদৰে অৰুণিমা এজনী ভাল ছোৱালী, অৰুণিমাৰ গুণ বুজাইছে ভাল, নহয়নে? তাৰপিছত মোৰ বাইদেউ বৰ ওখ, মোৰ বাইদেউ কেনেকুৱা? ওখ। এইবিলাক কি বুজাইছে? দুখ, গুণ এইবিলাক বুজাইছে নে নাই? ধুনীয়াটো এটা গুণ, ভালটো এটা গুণ, হয়নে? তেনেকুৱা কঠিন, হয়নে নহয়? দুখ, গুণ, পৰিমাণ এইবোৰ বুজোৱা এইবোৰক কি কয়? বিশেষণ পদ বুলি কয়। এইবোৰ ডাঙৰ হ'লে উদাহৰণ সহ ভালদৰে বুজাই দিম, আমি বুজি পাবা। এতিয়া মাথো যিহেতু তোমালোক দ্বিতীয় শ্ৰেণীৰ, জানি থোৱা যে এই আস্তানা শব্দকেইটাই কি বুজাইছে? বিশেষণ বুজাইছে, বিশেষণ পদ বুজাইছে, নহয়নে? হ'ল। এইখিনি তোমালোকে বহীত লিখি পেলাবা। তাৰপিছতে আমি বহীসমূহ নিৰীক্ষণ কৰি দিম আৰু আকৌ পিছৰ ক্লাছত আমি ৰামধেনু কবিতাটো ভালদৰে পঢ়িম আৰু মনত ৰাখিবলৈ যত্ন কৰিম, নহয়নে? আজিলৈ হ'ব।